Hey, Beberi Bang. Beberi Bang. Beberi Bang. Beberi Bang. বোলো হেৰা এণ্টেনা বাক শুনিছানে? কি হল নহয় নে কথাই কথাই হকে বিহকে খালি এণ্টেনা আমাক পাকঘৰত জানো কাম কৰিব নালাগে ৱা হেৰ কেলে তুমি পাহৰিছা নি বাৰু? এই আজিকালি পঞ্চায়ত নাই জানো আমাৰ গাঁৱত? পঞ্চায়তৰ সভাখনত আমাৰ সেই গাঁৱৰ সমস্যাটোৰ কথা আমি উলিয়াব নালাগিব জানো আজি? এই গতিকে মই সেই মিটিঙলৈকে যাবলৈ ওলাইছো। আৰু এই মোক পাৰিলে বেগ এটা দিয়া, মই বজাৰৰ পৰা কিবা কিবি কেইটামান কিনি আনিম। আজি তোমালোকৰ মাও অহা কথা নাছিল জানো? কৃষ্ণ প্ৰভু আপোনাৰ যে আকৌ মনত পৰিলে মোৰ মা আহিব বুলি। আপোনাৰ এখন মিটিঙৰে অন্ত নাই। আজি অত মিটিং, আজি অলে যোৱা, আজি তলে যোৱা। পিছে মাক এই ষ্টেচনৰ পৰা আনিবলৈ আপোনাৰ জানো সময় হ'ব? আপোনাৰ আকৌ মিটিঙে ওলাল নহয়। তাকেহে বুজিছানে, এই আজি এতিয়া পঞ্চায়তৰ মিটিংখন থাকিলে যে নগলেও নহয়। এটা কাম কৰা, তুমি আমাৰ এণ্টেনাকে পঠাই দিয়া। লগতে পাৰিলে আমাৰ সেই অলগত দুটা এনেহে শুই বহি থাকে, সেই দুটাক লগত লৈ পেলাই সিহঁতে ষ্টেচনৰ পৰা মাক লৈ আহক। অত দিনৰ মূৰত শাহুৱেক আহিছে, আপুনি আনিবলৈ যাব লাগে নে এণ্টিনাক পঠিয়াব লাগে কওকচোন? হেৰা, মই সেই সকলো কথা বুজিছো বুজিছা, কিন্তু উপায় নাই নহয়। মাজনী আজি মামা আইতা আহিব দেই, আৰু যে তুমি বহুত খেলিব পাৰিবা আৰু বহুত দিন থাকিব মামা আইতা আমাৰ ঘৰত, হ'ব? আৰু আপুনি এটা কাম কৰিব বুজিছে, মিটিঙৰ পৰা আহোতে যিমান পাৰে সোনকালে আহিব আৰু আহোতে বজাৰৰ পৰা মাছ মাংস অকণকে লৈ আহিব। আৰু বেগটো সেই চিৰিটোৰ তলতে আছে, আপুনি বেগটো লৈ যাওক, মাক বাৰু এণ্টিনা আনিবগে। ঠিক আছে বাৰু, হ'ব দিয়া, মই যি পাৰো বজাৰ কেইটা কৰি আনিম। আৰু তুমি এতিয়া সেই পাকঘৰলৈ যোৱা, অকমান ৰন্ধা বঢ়াত লাগাগে। আৰু মাজনী, তুমি কিন্তু সময়মতে পঢ়া শুনা খিনি কৰি ল'বা আকৌ। আইতা আহিলে খেলিব লাগিব নহয় দেই। মই আহিলো এতিয়া। হ'ব দাদা, মই বাৰু পঢ়ি শুনি সোনকালে আজৰি হৈ থাকিম। আজি মামা আইতা আহিব, বৰ মজা লাগিব। মামা আইতা আহিব, বৰ মজা লাগিব। আহিব। কান্দি বোলো শুনিছেনে? কান্দি এইটো আমাৰ ধিচুম নহয়নে? আজি বৰ বেলেগ ৰূপ এটা লৈ আছে যে। আৰু তোমাৰ সেই স্পীকাৰখন কি হল হয়নে? ফটা মাত এটা ওলাইছে যে। আমাৰ মেলেঙা গাঁৱৰ বাহুবলী কণ্ঠটো দেৱসেনাই সেই কাম মাৰি ফুটাই পেলালে নিব। কেলেনো লাজ দিয়া হয়? এইবাৰ শিৱৰাত্ৰিত বাবা প্ৰসাদ ভাগে এতিয়া মোক পুৰা জ্বলা কৰা দেখুৱাইছে বুজিছে, অকমান বেছি হল। বাৰু বুজিলো। এই তুমি পিছে এই নিমখ পানী অকনমান লৈ পেলাই গাগল কৰি দিবা, তোমাৰ এইবোৰ সমস্যা ঠিক হৈ যাব। পিছে তুমি এই হাফ পেণ্টটো পিন্ধি পেলাই আজি মিটিঙলৈ যাবা নেকি? বাইদেউ, হেৰি আপুনি পঞ্চায়তৰ মিটিংখনৰ কথা কোৱা নাই জানো? তালৈ যাব লাগিছিলে বাৰু, কিন্তু আজি ৰাতিপুৱা 25 মান মই গলোৱেই। কলৈ? মিটিঙলৈ? নহয় বাইদেউ, কেলেনো লাজ দিছে? মিটিঙলৈ নহয়, লেটিঙলৈ। তাকে এতিয়া বাইদেউ, মই ভীমকল এটাকে বিচাৰি ঘূৰি ফুৰিছো। হেৰি কি বুলি কয়, এই লেংকানিহঁতৰ ঘৰতে বোলে ভীমকল গছ আছে, তাহাঁতৰ ঘৰতে ভীমকল এটা পাও নি চাওঁগে। বাইদেউ, এই মোক লাগিলেই পাই। এই আপুনি অকমান আগবাঢ়ক দেই, মোৰ মানে ইমাৰ্জেঞ্চি। হে, বৰ আচৰিত মানুহ দেই এইটো। তেতিয়াহ'লে ৰাইজ, আমি আজিৰ মিটিঙৰ মূল উদ্দেশ্যৰ ফালে আগবাঢ়ো। আৰু আপোনালোকে সিদিনা যে কৈছিলে যে আমাৰ এই গাঁৱত বহুতো মানুহে আহি পেলাই গছ কাটিবলৈ আৰম্ভ কৰিছে, সেই সমস্যাটো আমাৰ ডাঙৰ সমস্যা। গতিকে সেইটো কেনেকে সমাধান কৰিব পাৰি, আজি আমি সেই বিষয়টো আলোচনা কৰি কিবা এটা সিদ্ধান্তত উপনীত হবই লাগিব। হয় বাইদেউ, এই সমস্যাটো আমি সোনকালে কিবা এটা কৰি পেলাই সমাধান কৰিব লাগে আৰু। তাকেহে, এই সমস্যাটো খুব সোনকালে আমি সমাধান কৰিব লাগে। গছ গছনি অবিহনে আমিবোৰতো জীয়াই থাকিব নোৱাৰো। আৰু আমাৰ এই প্ৰেমক আইটি আছেই। প্ৰেমক আইটি যিহেতু ৰাজনীতিৰ লগত জড়িত মানুহ, গতিকে আমি জিলালৈ গৈ সেই আমাৰ উপায়ুক্ত মহোদয় কথাষাৰ কৈ পেলাই এই সমস্যাটো সমাধান এটা বিচাৰো বুলি ভাবিছো। কেনেকুৱা হ'ব বাৰু ৰাইজ? খুব ভাল কথা। আৰু প্ৰেমক আইটিতো ৰাজনীতি কামবোৰ জানেই যিহেতু, তেওঁ গ'লেতো আৰু কামটো নোহোৱাকে নাথাকে আৰু, নে কি কয় ৰাইজ? হয়, খুব ভাল হৈছে।
এই আহক বাৰিষা কাটক পাত ৰৈ যা ভিনি খাই যা ভাত সেইবুলি আমি হাত খাবতি বহি থাকিলে নহ'ব ৰাইজ আপোনালোকে ঠিকেই কৈছে মই যিহেতু ৰাজনীতিৰ লগত জড়িত হৈ আছো আপোনালোকে টেনশ্যন নল'ব মই যিমান পাৰোঁ সহায় কৰিম আৰু কেন্দ্ৰৰ লগত মই কথা বতৰা হৈ আছে মোৰ সঘনাই গতিকে আমি আমাৰ এই জিলা উপায়ুক্তৰ ওচৰলৈ গৈ গোটেই বিষয়টো ভালদৰে কথা বতৰাখিনি পাতি ইয়াৰ এজোপা গছো কাটি নিবলৈ নিদিয়াৰ ব্যৱস্থা এটা কৰিমেই কৰিম কিন্তু তেন্তে ৰাইজ আমি এটা সিদ্ধান্তত উপনীত হলো যে আজি এই মিটিঙত যিখিনি আলোচনা হ'ল তাৰ ওপৰতে ভিত্তি কৰি আমি এখন স্মাৰক পত্ৰ আমি খুব সোনকালেই আমাৰ জিলা উপায়ুক্তৰ হাতত প্ৰদান কৰিম আৰু আমাৰ এই বিষয়টো সম্পূৰ্ণ মানে সমাধান কৰিবলৈ তেখেতক আমি অনুৰোধ জনাই থৈ আহিম তেন্তে ৰাইজ আজিলৈ আমি সভা ইমানতে সামৰিব বিচাৰিছো অৱশ্যে দুই এটা কাৰ্যসূচী থাকি গ'ল বাৰু কিন্তু সেইখিনি আমি পিছৰ সভাত আলোচনা কৰিম মানে মই এটা বিশেষ কাৰণত যাব লগা হ'ল বুজিছেনে আজি তাৰমানে শাহুমা আহিব যে আজি প্ৰায় 5.5 বছৰ 15 দিন 45 ছেকেণ্ডৰ পিছত আমাৰ ঘৰলৈ শাহুমা আহিব শাহুমা আহিবৰ কাৰণে এতিয়া মোক যদি ঘৰত গৈ নাপায় আপোনালোকে বুজি পাইছে নহয় পিছত গতিকে ৰাইজ দায়িত্বক মই এইখন কৰিব দেই আজিলৈ সামৰিছো কথাৰ গুৰি কৰবাত অলগুটি তলগুটি কচুগুটি ঘাই বোলে ভৈনীয়েকে যিটো কয় কেন্দ্ৰকাইটিয়ে কে গায় ঠিকে আছে বাৰু আজি সভা ইয়াতে ভংগ কৰিছো দেই গতিকে প্ৰিয় দৰ্শকবৃন্দ আপোনালোকে আমাৰ এই এপিছডটো চাই কেনেকুৱা পালে অনুগ্ৰহ কৰি কমেণ্ট এটা কৰি জনাবচোন দেই প্ৰিয় দৰ্শকবৃন্দ এইখিনিতে আমি আপোনালোকক এটা কথা জনাব বিচাৰিছো যে আমি প্ৰত্যেকেই জানো যে আমি কিছুমান বস্তু ফ্ৰীকে পাওঁ অৰ্থাৎ তাৰ কাৰণে কোনো ধৰণৰ টকা পইচা আমি দিব নালাগে সেয়া হ'ল অক্সিজেন আৰু অন্য এটা হ'ল সময় কিন্তু আমি কিছু কিছু ক্ষেত্ৰত সময়ৰো কেতিয়াবা সদব্যৱহাৰ কৰিব নাজানো বা আমি কিছু কিছু ক্ষেত্ৰত অক্সিজেনৰ অভাৱতো ভুগিবলগীয়া হয় কাৰণ আমি নভবা নিচিন্তাকে বহুতো গছ কাটি পেলাইছো গতিকে আহক আমি সকলোৱে মিলি আজি এটা পণ লওঁ যে আমি প্ৰত্যেকেই এজোপা হলেও গছ ৰুম আৰু আমাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মক অক্সিজেন যোগান ধৰাত আমি কেতিয়াও কৃপণালি নকৰো আৰু লগতে সময় আটাইতকৈ মূল্যৱান বস্তু সময়ৰ আমি কেতিয়াও অসৎ ব্যৱহাৰ নকৰো সময়ৰ সৎ ব্যৱহাৰ কৰি জীৱনত সদায় আগুৱাই যাবলৈ চেষ্টা কৰিম আৰু আমাৰ এপিছডটো যদি চাই ভাল পাইছে তেতিয়াহ'লে আমাক আপোনালোকৰ মৰম দিব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব এতিয়া অৱশ্যে মই কথা পাতি নাথাকো সিফালে আমাৰ শাহুমা আহি পাইছেহি নহয় এণ্টেনা কৈ থৈ আহিছিলো ষ্টেচন পৰা পাইছেগে নাই মই আহিলো তেন্তে ৰাইজ আকৌ লগ পাম দেই Beberí bang.